Hello guys, মই ৰূপম আৰু আপোনালোকে চাইছে ৰূপম ব্লগ ইউটিউব চেনেল। তো আজি বঙাইগাঁও যাম, তো বঙাইগাঁৱৰ ভিডিঅ' চাই লওক। এইটো নাককাটি হয় দে গাইছ, এইটো নাককাটি হয়। তো আহিব সকলোৱে নাককাটি লৈ। নাককাটি পাৰ হৈয়ে পালোঁ আমি ঢালাগাঁও। এইটো ঢালাগাঁও বজাৰ হয়, ঢালাগাঁও বজাৰ পালোঁ। তো সকলোৱে ভিডিঅ'টো চাই থাকক। পাই গ'লোঁ বচনগাঁও হৰি মন্দিৰ, এইটো হৰি মন্দিৰ তো বনাম। তো হৰি মন্দিৰ পাই গ'লোঁ, বচনগাঁও পাই গ'লোঁ। ভাল বিৰাট মেলা হয়। তো সকলো যিসকল অহা নাই নেক্সট বাৰ আহিব গৈ থ'লোঁ। আৰু হৰি মন্দিৰ পাৰ হৈয়ে এটা পেট্ৰল পাম্প আছে দেই, এইটো পেট্ৰল পাম্প আছে। তো আগলৈ ভিডিঅ'টো চাই থাকক। তো জেলগাজাৰ পাই গ'লোঁ। জেলগাজাৰ বোলে এইটো জেলগাজাৰ চৌক হয়, এইটো জেলগাজাৰ হয়, এইটো জেলগাজাৰ চৌক হয়, এইটো জেলগাজাৰ চৌক হয়। ৰামধেনু ধাবা পাই গ'লোঁ। এইখন হৈছে ৰামধেনু ধাবা, এইখন ৰামধেনু ধাবা। তো আহিব পাৰে যিসকলে অহা নাই ৰামধেনু ধাবালৈ। তো আহি পাই গ'লোঁ বঙাইগাঁও চহৰ। এইখন হৈছে বঙাইগাঁও চহৰখন। তো আগলৈ ভিডিঅ'টো চাই থাকক, কি আহি থাকে মই কৈ থাকিম। তো এইটো বঙাইগাঁও চহৰখন পালোঁ। চহৰখন গৈ এইটো যে আছে এইটো বাগেশ্বৰী মন্দিৰৰ গেট হয়। এইখন যে আছে এইখন বাগেশ্বৰী মন্দিৰৰ গেট হয় এইখন। তো আগলৈ ভিডিঅ'টো চাই থাকক। তো যিটো কামত আহিছোঁ সেইটো কাম হ'ল। তো যোৱাৰ টাইমত এইখিনি ঠাই ভিডিঅ' বনাব পৰা নাই, মোৰ এটা ফ্ৰেণ্ডে কল কৰিছে। তো এইখিনি চাই লোৱা। এইখিনি হৈছে শ্বহীদ বেদী দেই, এইটো হৈছে শ্বহীদ বেদী, বঙাইগাঁৱৰ শ্বহীদ বেদী। এই শ্বহীদ বেদীটো পালোঁ দেই, এইটো শ্বহীদ বেদীটো। যোৱাৰ টাইমে ভিডিঅ' কৰিব পৰা নাই। এই শ্বহীদ বেদীৰ কাষেৰে ৰাস্তাটোৰে আমি আহিলোঁ।
তো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ৰূপম ব্লগছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো বজাই দিব। তো আজিলৈ বাই বাই।